তো হেল্ল' ফ্ৰেণ্ডছ, সকলোকে স্বাগতম জনাইছোঁ মোৰ MK মিউজিক এণ্ড ব্লগ ইউটিউব চেনেলটোলৈ। আৰু আজি নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। এটা ধুনীয়া মন্দিৰ এটাত গৈ আছোঁ, আজি সোমবাৰ মন্দিৰৰ ফালে গৈ আছোঁ এপাক। তো ভাবিলোঁ ভিডিঅ' কৰি দেখাই গৈ থাকোঁ, আপোনালোককো দেখাওঁ আৰু নিজেও চাই আহোঁ মন্দিৰটোৰ ওচৰতে। গতিকে বলক ভিডিঅ'টো তেতিয়াহ'লে আগৰ পৰা শেষলৈকে চাই গৈ থাকক, অকণমান স্কিপ নকৰাকৈ। আৰু মানে এতিয়া বাহিৰত আছোঁ, কিন্তু অসমৰ অসমীয়া হিচাপে মন্দিৰ মঠ মন্দিৰ বুলি ক'ব গ'লে মানে যিহেতু এটা পৰিচয় লাগে, গতিকে আমি মানে গামোচা লৈ আহিছোঁ ডিঙিত, সিও গামোচা লৈ আছে লগতে। হাই গৈ মন্দিৰটোৰ ভিতৰত কি আছে, কেনেকৈ ধৰণে কি কৰিব পাৰোঁ, তো ভিডিঅ'টো দেখাই গৈ থাকক, আপোনালোকে শেষলৈকে চাই গৈ থাকক। তো বলক তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আগলৈ। পাই গৈছে মানে এইটো মন্দিৰ ডাঙৰ মানে শিৱ বাবাৰ মূৰ্তি বনাই ৰাখিছে কিমান ওপৰত। ভিতৰলৈ সোমাম আৰু ভিতৰত কি কি আছে মন্দিৰৰ ভিতৰৰ অংশ আমি দেখাবলৈ চেষ্টা কৰি গৈ থাকিম। মই আপোনালোকক কিমান কি দেখাব পাৰোঁ। আৰু এইফালে শিৱৰ বাহন বনাই ৰাখিছে, এইফালে ইয়াতে শিৱৰ বাহন ধুনীয়াকৈ বনাই ৰাখিছে। মেইন মন্দিৰৰ ভিতৰতে এইটো বলক তেতিয়াহ'লে ভিডিঅ'টো ভিতৰৰ অংশ চাবলৈ দেখাবলৈ চেষ্টা কৰোঁ, আপোনালোকে চাই গৈ থাকিব। মানে ধূপটো বাঢ়ি ৰাখিব লাগে, ইয়াতে জ্বলাই ল'লোঁ ধুনীয়াকৈ। এই মানে হনুমান মূৰ্তি বহুত ডাঙৰকৈ বনাই ৰাখিছে। হনুমানে মানে পাহাৰ ডাঙৰ দৃশ্যটো ইয়াতে বনাই ৰাখিছে ধুনীয়াকৈ, বহুত ওখ হৈ গ'ল, ধুনীয়াকৈ বনাই ৰাখিছে। আৰু এফালে ভিতৰতে এনেকৈ সোমাই যাব পাৰে, এইফালে এনেকৈ ভিতৰতে সোমাই গৈ সেইটো এটা গুহাতে বনাই ৰাখিছে। ভিতৰতে এনেকৈ সোমাই আহি গুহা টাইপত বনাই ৰাখিছে, এইফালে ওলাই যাব পাৰি মানে ধুনীয়াকৈ বনাই ৰাখিছে। আৰু এইটো ফিচাৰী হয়, ইয়াতে কাছ আছে, মাছ আছে ডাঙৰ ডাঙৰ। মানে শিৱৰ বাহন বনাই ৰাখিছে, এইটো বাঘ বনাই ৰাখিছে। কি ধুনীয়াকৈ ৰাখিছে। ধুনীয়াকৈ ফুট চুট লৈ ল'লোঁ, ৰঙা ফুট চুট লৈ ল'লোঁ, লৈ ওলাই গুচি আহি আছোঁ। এতিয়া মন্দিৰ ওলাই যাম আৰু সেইবিলাক ভিডিঅ' বনাব লগাতে তো ভিডিঅ' এটা বনাই আছোঁ। আৰু ইয়াত মানে এটা কথা, তো সোমবাৰে মানে প্ৰতি সোমবাৰে শুক্ৰবাৰে মানে মন্দিৰৰ ফালৰ পৰা সকলোকে খোৱা বোৱা ব্যৱস্থা কৰে। দুপৰীয়া 1-12টামান বজাতে মন্দিৰটো সেইটো মন্দিৰ কমিটিৰ তৰফৰ ফালৰ পৰা দিয়ে আৰু খোৱা বোৱা কৰে দুপৰীয়া। আমি এতিয়া খোৱা বোৱা টাইমলৈকে নাথাকোঁ। বাহন ধুনীয়াকৈ বনাই ৰাখিছে ডাঙৰকৈ। এয়া সৰ্প মূৰ্তি শিৱ বাবাৰ। এইজোপা বৰ আহত। আৰু আমি লাহে লাহে মন্দিৰৰ পদূলি এৰিলোঁ, এৰি গৈ আছোঁ। এতিয়া বহুত মেঘালয়ত বহুত গৰম হয়, আমাৰ অসমত তেনেকুৱা গৰম নাই। এতিয়া বৰ্তমান ঠাণ্ডা দিন অসমত, তাতে বহুত গৰমত মানে ঘামি জামি অৱস্থা। আপোনালোকে ভিডিঅ'টো চাই কেনে পালে, কেনেকৈ কি পালে জনাব কমেণ্ট কৰি। যদি ভিডিঅ'টো ভাল লাগিল তেতিয়াহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু বেল আইকনটো বজাই ৰাখিব নতুন ভিডিঅ' নটিফিকেশ্যন আপোনালোকে অতি সহজতে পাই থাকিবৰ বাবে। তো আজিলৈ ভিডিঅ'টো ইমানেই আছিলে, বেছি দীঘল কৰা নাই ভিডিঅ'টো, অকল মন্দিৰ ভিডিঅ' আছিলে। তো মন্দিৰটোৰ ভিতৰত কি আছিলে, মন্দিৰটোৰ ভিতৰৰ অংশ কি আছিলে কি নাছিল গোটেইখিনি দেখালোঁ আপোনালোকক। নিজেও চালোঁ, ভাল লাগিলে। তো আপোনালোকেও কেনেকৈ লাগিল নিশ্চয় জনাব। আৰু তো এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰি আজিলৈ বাই বাই সকলোকে। পুনৰ এটা নতুন ভিডিঅ'ত আকৌ লগ পাম সকলোকে। আজিলৈ বাই বাই। ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। সকলোৱে ভালে থাকক, কুশলে থাকক। ভগৱানে সকলোকে ভালে কুশলে ৰাখক।